প্ৰেম নামৰ শব্দটোৰ প্ৰতি বিশ্বাস তেতিয়াই উৰি গৈছিল যেতিয়া লগৰ এজনে মোৰ ওচৰত ৰৈ কান্দি কান্দি মোক কৈছিল, বন্ধু নোৱাৰিম মই তাইক পাহৰিব। তেতিয়া মই কৈছিলোঁ, তাই তোক এৰিলে কিয়? বন্ধুজনে ক'লে, নাজানো। মই ক'লোঁ, মানে বিশেষ একো কাৰণ নাই। তেতিয়াহ'লে তই মিছাতে কিয় তাইৰ কাৰণে কান্দি আছ? বন্ধুজনে ক'লে, মই যে তাইক বহুত বেছিকৈ ভাল পাওঁ। তাইৰ অবিহনে মই শূন্য। মই ক'লোঁ, বাদ দে এইবোৰ, প্ৰেমৰ টোপনিত মগন হৈ আছ তই। যেতিয়া সাৰ পাবি সকলো ঠিক হৈ যাব। তেতিয়া বন্ধুজনে ক'লে, তই নুবুজিবি অ'। সঁচাকৈ মই বুজি নাপালোঁ তেতিয়া। কেনেকৈ বুজিম? মই যে প্ৰেম কৰা নাছিলোঁ তেতিয়ালৈ। কিন্তু তাক দেখাৰ পিছত প্ৰেম নকৰোঁ বুলিয়েই ঠিক কৰি ল'লোঁ। কিন্তু এই প্ৰেম যিমান আঁতৰি থাকিব বিচৰা যায় সিমানেই খেদি আহে। কোনোবাক দেখিয়ে ভাল লাগি গ'ল আৰু তাৰ পৰাই গৈ প্ৰেমত পৰিলোঁ ময়ো। মই ক'লোঁ, ভাল পাই পেলালোঁ তোমাক। তেতিয়া ছোৱালীজনীয়ে ক'লে, কিয়? মই ক'লোঁ, নাজানো। তাই ক'লে, নিজেই নজনাকৈ কেনেকৈ প্ৰেমত পৰিলা? মই ক'লোঁ, নাজানো, মোৰ প্ৰেমৰ বিষয়ত অকণো এক্সপিৰিয়েঞ্চ নাই। তাই আকৌ ক'লে, অ'কে। মই ক'লোঁ, একো নোকোৱা? তাই ক'লে, কি? মানে মোৰ প্ৰেমৰ বিনিময়ত মোক বা তুমি কি দিব বিচৰা? তাই ক'লে, মোক অলপ সময় লাগিব। মই ক'লোঁ, ঠিক আছে। তাইৰ কথা মতে তাইক সময় দিলোঁ মই। আৰু তাইক দিয়া সময় শেষ হোৱাৰ পিছত তাইক সুধিলোঁ, কিবা ক'বানে? তাই ক'লে, চৰি, মই তোমাৰ কথা একো ভবাই নাই। মই ক'লোঁ, কিয়? তাই ক'লে, এনেই। এবাৰ সুধিব মন গৈছিল, যদি মোৰ কথা নাভাবাই, মোৰ প্ৰেমৰ যদি কোনো মূল্য নাই তোমাৰ বাবে, তেন্তে মোৰ পৰা সময় বিচাৰিছিলা কিয়? কিন্তু কথাষাৰেৰে তাইক হেৰুৱাৰ ভয়ত নক'লোঁ। তেন্তে মই আকৌ অপেক্ষা কৰিব লাগিব? তাই ক'লে, নালাগে। মই ক'লোঁ, মানে? তাই আকৌ ক'লে, চৰি, মই তোমাৰ হ'ব নোৱাৰোঁ। মোৰ সঁচা ভালপোৱাৰ মূল্য এইখিনিয়ে নেকি? মই ক'লোঁ তাইক। তাই আকৌ ক'লে, মই নাজানো, তোমাৰ প্ৰেম তুমিহে জানিবা। অ'কে, অৱশ্যে হয়, মোৰ প্ৰেম, মোৰ অনুভূতি মোৰ বাহিৰে আন কোনেনো কেনেকৈ বুজিব? কাৰণ এই প্ৰেমত পোৱা যন্ত্ৰণাখিনিওতো ময়েই সহিব লাগিব। লগৰজনৰ কথালৈ মনত পৰিল মোৰ। সি যে কৈছিল, তই নুবুজিবি বুলি। হয়, এতিয়া মোৰ প্ৰেমৰ কথাও আন কোনেও নুবুজিব। তাইক আকৌ ক'লোঁ, মই অপেক্ষা কৰিম তোমালৈ। তাই ক'লে, অযথা যাব। মই আকৌ ক'লোঁ, মই সঁচাকৈ ভাল পাওঁ তোমাক। তাই ক'লে, কিন্তু মই ভাল নাপাওঁ। মই ক'লোঁ, সঁচা প্ৰেমৰ শক্তি হেনো বহুত, চাওচোন। তাই ক'লে, কোনো লাভ নহ'ব। প্ৰেমত লাভৰ কথা ভবা নাযায় অ'। মই ক'লোঁ। তাই আকৌ ক'লে, চৰি, মই একো নকওঁ। সিমানতেই ৰৈ গ'ল মোৰ প্ৰেমৰ পৰিসীমা। নাজানো ইয়াৰ অন্ত কেনেকৈ পৰিব। অন্ততঃ মই হাঁহিব পাৰিম নে চকুলৈয়ে হ'ব মোৰ প্ৰেমৰ পৰিচয়। প্ৰেম কৰিব নিবিচাৰিও যে নজনাকৈ প্ৰেমত পৰিলোঁ। ইয়াৰ পৰা এটা কথাই বুজিলোঁ যে সঁচা ভালপোৱা হয়তো কেতিয়াও সফল নহয়। সঁচা ভালপোৱা একপক্ষই হয় আৰু সেইবাবে হয়তো সঁচা ভালপোৱা মহান। মোৰ ভালপোৱাও তেনেদৰে ৰৈ থাকিল। মোৰ মনত আছুতীয়াকৈ ৰৈ গ'ল মোৰ ওৱান চাইড লাভ। ধন্যবাদ।